হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকৰ ওচৰত আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ HS 2026ত তোমালোকক মই কেইটামান ৰচনা দেখুৱাই দিম। তাৰে ভিতৰত 100% চিয়'ৰ কমন পাবা। ছাত্ৰ-ছাত্ৰীসকল, মোষ্ট ইম্পৰ্টেণ্ট ৰচনা এইবিলাক। তোমালোকে ভালদৰে চাই ৰচনাবিলাক প্ৰেক্টিছ কৰি থাকিবা। তাৰে ভিতৰত 100% চিয়'ৰ কমন পাবা। প্ৰথমটো ৰচনা হ'ল তোমালোকৰ, ছাত্ৰ-ছাত্ৰীসকল মই দেখুৱাই দি আছোঁ। প্ৰথমটো ৰচনা হ'ল তোমালোকৰ তোমাৰ প্ৰিয় সাহিত্যিক। দ্বিতীয়টো হ'ল অসমৰ প্ৰাকৃতিক সম্পদ। তোমাৰ প্ৰিয় সাহিত্যিক আৰু অসমৰ প্ৰাকৃতিক সম্পদ, এই দুটা ভালদৰে প্ৰেক্টিছ কৰিবা। এই দুটা অহাৰ সম্ভাৱনা আছে HS 2026ত। তোমালোকৰ নেক্সট যিটো ৰচনা আছে 3 নম্বৰটো, সেইটো হ'ল সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ। এইটো তোমালোকৰ ইণ্টাৰনেটৰ লগতে জড়িত আছে। ইণ্টাৰনেট যদি তোমালোকে ভালদৰে চাবা তেনেহ'লে এইটো পাই যাবা। সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ। তোমালোকে ইণ্টাৰনেটটো চালে এইটো লিখিব পাৰিবা 100%। নেক্সট তোমালোকৰ 4 নম্বৰটো হ'ল মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ। এইটো আৰু এটা ৰচনা আহে চেম টু চেমে প্ৰায়। সেইটো হ'ল যে ড্ৰাগছ মাদক দ্ৰব্য প্ৰায় একেই। এইটো কৰিলেও এইটো তোমালোকে লিখিব পাৰিবা। নেক্সট তোমালোকৰ যিটো আছে সেইটো হ'ল অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়। এইটো তোমালোকে অসমৰ প্ৰাকৃতিক সম্পদৰ পৰাই পাই যাবা ভালদৰে পঢ়িলে। নেক্সট তোমালোকৰ যিটো আছে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান, বা এনেকৈ আহিব পাৰে দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান। নেক্সট তোমালোকৰ যিটো আছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰক। আৰু নেক্সট তোমালোকৰ আছে গোলকীয় উষ্ণতা বৃদ্ধি আৰু প্ৰতিকাৰ। ছাত্ৰ-ছাত্ৰীসকল, মই দেখুৱাই দিয়া এইকেইটাৰ ভিতৰত তোমালোকে HS 2026ত 100% কমন পাবা। তো তোমালোকে ভালদৰে ভিডিঅ'টো চাই গ'লা, সেইকাৰণে তোমালোকক ধন্যবাদ জনাইলোঁ। আৰু আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকৰ ওচৰত আহিম। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।